Hello students, আজি আমি এটা এক্সপেৰিমেন্ট কৰিম। আমি কি কৰিম জানা না? এটা কি? খুঁটা। এই খুঁটাৰ সহায়ত আমি এইবিলাক আইচৰ টুকুৰা আমি দাঙিবলৈ চেষ্টা কৰিম। কোনে আনিছে আইচক্ৰীম? মই আনিছো। কোনে চুহা নাই? ও কেনেকৈ দাঙিলা? ক'ৰ পৰা আনিছা? চুৰ কৰি। আচ্ছা আচ্ছা, চুহানে চুৰ কৰি আনিছে। আইচ মই এইটো বিকাৰত দিছো। এতিয়া চাওচোন এই ৰছী খুঁটাটা ইয়াতে দিয়াচোন। এতিয়া তুমি অকণমান ইয়াৰ পৰা নিমখ ইয়াতে ছটিয়াই দিয়াচোন। পৰাগৈ দিয়ে। হৈছে নিমখখিনি ছটিয়াই দিছে। তোমালোকে মন কৰিবা নিমখে বৰফখিনি আৰু অধিক মেল্ট হোৱাত সহায় কৰে যদিও আমাৰ কি হ'ল এই বৰফখিনিৰ আশে-পাশে থকা যি নেকি উষ্ণতা সেই উষ্ণতা আকৌ কি হৈছে ই নিম্নগামী হৈছে। নিমখে বৰফৰ উষ্ণতাটো ঊৰ্ধ্বগামী কৰিছিল যদিও আশে-পাশে থকা বৰফৰ কণিকাবোৰে আকৌ তাৰ যে আশে-পাশে থকা কণিকাবিলাক আকৌ উষ্ণতা নিম্নগামী কৰাত এইবাৰ চাবা যে বৰফ কেইটুকুৰাৰ মাজত কি হৈছে আকৰ্ষণ শক্তি বাঢ়িছে। যাৰ কাৰণে আমি যদি চাওঁ দেখিবা এইয়া এডাল ৰছীৰ সহায়ত কি কৰিছো আমি বৰফৰ টুকুৰাসমূহ দাঙি ধৰিছো। ভাল লাগিছে নাই?